হেল্ল' এভৰিৱান, এইটো মোৰ চেনেলৰ ফাৰ্ষ্ট ব্লগ হয়। সকলোৱে চাব আৰু মৰম দিব দেই। আমি গৈছিলোঁ গোলাঘাটত থকা বীৰংগনা সাধনী কলাক্ষেত্ৰ আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া। আমি প্ৰথম ইয়াত গৈ এভাগ মূৰ্তি দেখা পালোঁ, বীৰংগনা মূৰ্তি হয়। তাৰ পৰা আমি গৈ আছোঁ, গোটেইখন সেউজীয়া পৰিৱেশ আৰু ইয়াত পুখুৰীও আছে আৰু ইয়াৰ কাষতে ধুনীয়াকৈ ফুল ৰুই থৈছে, দেখিছেনে? আৰু ইয়াতে অকণমান চুইমিং পুলো আছে আৰু ইয়াত এখন ৰথো দেখা পালোঁ, ধুনীয়াকৈ কালাৰ কৰি থৈছে আৰু ইয়াত আহি বহুত ভাল লাগিলে। তাৰ পৰা ইয়াত ধুনীয়াকৈ ফুল ৰুই থৈছে, আমি ফুলৰ মাজে মাজে ৰীলো বনালোঁ দেই, ধুনীয়া লাগিলে। আৰু ইয়াত আমি পুৰা ধুনীয়াকৈ ৰীল বনাই আছোঁ। আকৌ ইয়াতে অকণমান বগাবলৈ চেষ্টা কৰিলোঁ দেই, বেছি ওপৰলৈ যাব নোৱাৰোঁ, মূৰ ঘূৰাই বুলি ভয় লাগে, সেইটো কাৰণে অকণমান উঠিলোঁ আৰু বহুত ভাল লাগিলে। তাৰ পৰা জোলনা জ্বলিলোঁ অকণমান, তাৰ পৰা আকৌ এডাল ৰছী তেনেকৈ ওলমি চালোঁ, বহুত ভাল লাগিলে। তাৰপিছত আমি তাত কিবাকিবি খাই অহালৈ দেৰিয়ে হ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। আমি অহা বহুত দেৰি হ'ল, সেইটো কাৰণে আমি চব বস্তুবোৰ ভালদৰে চাবলৈ নাপালোঁ। আমি আকৌ আহিম এদিন ভালদৰে চাবলৈ। আৰু আপোনালোক যদি ইয়ালৈ অহা নাই, সকলো আহিব, ইয়ালৈ আহি বহুত ভাল পাব। আজিলৈ আহিছোঁ, বাই, সকলো ভালে থাকক।